गाइस बहू आएगी सी बाबा। आप असम में 2 बार आए, कौन सा सीन आपको बहुत अच्छा लगा जिसके लिए आपको असम के आने के लिए मतलब मन आ गया और मिलकर बहुत अच्छा लगा? आपको सीख के मतलब ब्लॉगिंग में आया आप और 2 बছর मतलब 2 साल ब्लॉग भाई बढ़िया बढ़िया सिराज दा आय आय एक बार बाबू भैया क्रैप तो एक बार सुनाई दे बड़ी सुबाइक और फिलहाल अभी हम लोग निकल रहे हैं यहाँ से। क्रैप सुना हाई फ्रेंड्स वेलकाम बैक टू माई यूट्यूब चेनेल। तो गाइज आशा करूँ আপোনালোকে সকলোৱে ভালে আছে। আৰু আজি মানে অলপ আগত জিতুদা নামৰ এজন মোৰ দাদাই ফোন কৰি ক'লে যে UK07 ৰাইডাৰ মানে বাবু ভৈয়া আপোনালোকে সকলোৱে চিনি পায়, তেওঁ অসমৰ আহিছিল আৰু তেওঁ আজি আমাৰ ইপিনে যাব বাহিৰৰ চাইডে লৈ। চ' এইটো মানে মই গম পাই ষ্টৰি চালোঁ আৰু এতিয়া আমি যাব ওলাইছোঁ বাবু ভৈয়াক লগ কৰিবৰ কাৰণে। এতিয়া 2:30 হ'ল। চ' এতিয়া যাওঁ বোলে আৰু আমাৰ কেইজনমান আহি গৈছে এনেকৈ এইটো মিণ্টুদা নতুন ইউটিউবাৰ, ভাৰ্গৱ কলিতা নতুন ইউটিউবাৰ, চব ইউটিউবাৰে আজিকালি। চ' গাইজ এতিয়া আমি যাওঁ, বেছি দেৰি নকৰোঁ কাৰণ তেওঁলোকে কেতিয়া আহিব গম নাপাওঁ না। তো 1মান বজাত কোকৰাঝাৰৰ পৰা ওলাইছে বুলি গম পাইছোঁ। চ' এতিয়া যাওঁ আৰু ভগৱানৰ কৃপাত এবাৰ যাতে লগ পাওঁ। যোৱাবাৰো গৈছিলোঁ, যোৱাবাৰ ভালকৈ লগে নাপালোঁ, একদম ৰাতি 7টামান বজাত তো ভালকৈ লগে নাপালোঁ, মানে আমি যাই পোৱাক লাগি তেওঁলোকে গৈছিলে আৰু সেইটো কাৰণে এইবাৰ যাতে ভগৱানৰ কৃপাত ধুনীয়াকৈ লগ পাওঁ তাৰে আশা। চ' এতিয়া যাওঁ, আমি বেছি দেৰি নকৰোঁ বলক। Even the night's the darkest before the dawn. Live your life, live your dream. It's the sound of soul in me, in me. Live your life, live your dream. Oh, oh, oh. তো গাইজ ফাইনেলি আমি আহি পালোঁ চাংচাৰী টোলগেট চাওক আৰু ইয়াতে এবাৰ ৰখিম। ইয়াতে এনেকৈ বঢ়িয়াকৈ গাড়ী চাড়ী লগাই লৈছোঁ আৰু ইয়াতে ৰখিম। আৰু মই বাবু ভাইয়াৰ কাৰণে ৰ'বক এটা বস্তু দেখাই আছোঁ। আৰু বাবু ভাইয়াৰ কাৰণে ইয়াতে আনিছোঁ এখন গামোচা, অসমৰ মান। মানে যোৱাবাৰো মই দিম বুলি ভাবিছিলোঁ কিন্তু দিয়া নহ'ল, তেওঁ মানে বহুত স্পীডত গুচি গ'ল, সেইটো কাৰণে দিব নাপালোঁ। আৰু এইবাৰ ধুনীয়াকৈ ইয়াতে গামোচা লৈ আছোঁ চাওক, ইয়াতে গামোচা। যিহেতু এতিয়া বিহু চলি আছে না, তো বিহুৱান হিচাপে মোৰ আৰু মোৰ চেনেলৰ ফালৰ পৰা বাবু ভাইয়াক এখন গামোচা দিম। আপকা আছে हो? मैं गोवा से। गोवा से हो? मिलके बहुत अच्छा लगा। अभी कन्याकुमारी से आ रहा हूँ। कन्याकुमारी से आ रहे हो? बहुत अच्छा। हम जोया खम बोल दीजिए एक बार। बहुत अच्छा। मेरा बाइक असली से। हाँ ठीक है बाबू भैया लोग पाए আমি এটা গোৱাৰ ৰাইডাৰক লগ পালোঁ। অ ভাইয়া আজি বাবু ভৈয়া জয় বাবু ভৈয়া ইয়াতে ৰখি আছোঁ আমি আধা ঘণ্টামান হ'লে। তাৰপিছত কেতিয়াবা আহিবা ভাই, কি হয় লগ পালি ভাল আছিল আৰু আজি। তো গাইজ 1 ঘণ্টাৰো বেছি হ'ল আমি ইয়াতে ৰখি আছোঁ আৰু ভাইও আহি গৈছে। তো গাইজ টোলগেটত ৰখি আছোঁ গামচা লৈ। আজি আমি বাবু ভৈয়াক ৰখি আছোঁ, একদিন আমাৰ কাৰণে কোনোবাই ৰখিব লাগিব নে কি ভাই? আপোনালোকে ছাপোৰ্ট কৰিলে একদিন আমিও সেই পথত আহিব পাৰিম। তো গাইজ বাবু ভৈয়া আহি গৈছে। सिराज दा फर्स्ट टाइम लोग पालो, सिराज दा बहुत आगे बढ़ा। थैंक यू। तो यार अभी हम लोग पहुंचे थे मदनपुर और ये चेक करें पूरा टोल टैक्स जाम कर बाबू भैया। चलो एक ब्लॉक के लिए भी लेंगे, सही है? आप असम में 2 बार आए, कौन सा सीन आपको बहुत अच्छा लगा जिसके लिए आपको असम के आने के लिए मतलब मन आ गया? यार तुम इन सब लोगों के कारण मैं वापस असम में, बिकॉज जो यहाँ के लोग प्यार करते हैं ना वो कहीं और नहीं मिलता है। बहुत अच्छा लगा। और असम में तो अपना मतलब हिंदी में थोड़ा प्रॉब्लम हो जाता है और मिलकर बहुत अच्छा लगा। आपको सीख के मतलब ब्लॉगिंग में आया आप और 2 बছর मतलब 2 साल ब्लॉग भाई बढ़िया Live your life, live your dream. It's the sound of soul in me, in me. Live your life, live your dream. Oh, 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 you ain't ready to believe. एक बार रैप सुना दीजिए। ठीक है भाई। आईफोन चाहिए हमको। तो ऐसे एक बार बाबू भैया क्रैप तो एक बार सुनाई दे बड़ी सुबाइक और फिलहाल अभी हम लोग निकल रहे हैं यहाँ से। रैप सुना
তো গাইজ বাবু ভাই গামোচা দি দিলো ফাইনেলি ভাই কেনে লাগি লগ পাই বহুত টাইম ৰখি আছিলো আৰু লগ পাই বহুত বেছি ভাল লাগিল বঢ়িয়া আৰু ভাইও বহুত কষ্ট কৰি ৰখি আছিল বঢ়িয়া বঢ়িয়া এতিয়া ঘৰত যাওঁ আৰু লগ পাই বহুত বেছি ভাল লাগিল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিলাক বহুত বহুত ধন্যবাদ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো থেংক ইউ এতিয়া গৈ আছোঁ আমি ঘৰত আৰু বাবু এয়া মোৰ লগত কি ধুনীয়াকৈ কথাখিনি কৈ দিলে ৰেচপন্স বহুত ভাল লাগিল চ' বাই বাই গাইছ এটা জ'চ আহি গ'ল আগলৈ আকৌ ভিডিঅ' বনাই যোৱা এটা ধুনীয়া জ'চ পালোঁ বাবু ইয়াক দেখি কিনে